কাজিয়া কিহৰ এতিয়া কাজিয়া বাহ 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 গাইছ ভালতে দেখা দে বুলি দিনত বেছি নহয় এনেকুৱা 6টা যায় 6টা 20টা তুমি ভাল পোৱা ইউটিউবাৰৰ নাম কোৱা মিষ্টাৰ ৰাজা তিনিটা বহিছে দিনে তিনিটা 1 2 3 আৰু এইফালে তিনিটা বহিছে পাৰ্টনাৰ চব তিনিটা পাৰ্টনাৰ এইবিলাক একদম কাৰণ জানালে মোৰ ইউটিউব চেনেলটোলৈ আৰু বহুত দিনৰ ব্লগ দিয়া নাছিলোঁ আজি দিওঁ বুলি ভাবিলোঁ আৰু যিহেতু বহুত গৰম আৰু আজি 1 তাৰিখো কলেজ স্কুল চবৰে খুলিলে আৰু ভাইটিকেইটাই জাষ্ট আহি পাইছে স্কুলৰ পৰা এতিয়া ঘৰলৈ গৈছোঁ মই ৰাস্তালৈ আহিছিলোঁ ঘৰতচোন আজি ঘৰলৈ গৈ লওঁ তাৰপিছত ভিডিঅ' আৰম্ভ কৰি আছোঁ সেয়া এনেকৈ মই গৈ আছোঁ ঘৰলৈ দেখিছেনে ভিউটো বিৰাট ধুনীয়া মই আহি পালোঁ ঘৰত আৰু ভাইটিকেইটানো কি কৰিছে প্ৰথমতে চাই লওঁ অলপ এইফালে দেখিছেনে ভাইটিকেইটা গোটেইকেইটা গৰমত মানে কেম খেলাত বিজি এইফালে ডাঙৰ এইফালে এটা লগৰ আৰু এইফালে সৰুৱে ভাই খেলিছ কেম খেলাত বিজি তই যিহেতু মানে ৰ'দটো বেছি সেয়েহে মানে দুৱাৰমুখত টিপাখন লগাই দি আছে মানে গৰম পৰিলে কি হ'ব কি গম পাইছে গছ চছ তাৰ ওচৰত বহিবলৈ সেয়েহে মানে টিপালখন দুৱাৰমুখত লগাই দিয়া আছে মানে অলপ বহৰ কাৰণে এই কেম চেক খেলি থাকিবলৈ ভাইটিকেইটাৰ কাৰণে আজি ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ গৰম মানে যিটো লেভেলত দিছে মানুহৰ মানে বেমাৰ হ'ব বুলি বহুত ভয় আৰু মানে গৰম যেতিয়া গৰম দিয়ে একেবাৰে গৰম আৰু যেতিয়া ঠাণ্ডা পৰে একেবাৰে ঠাণ্ডা কৰি দিয়ে কি হৈছে পৃথিৱীখন ধৰিব পৰা নাই আৰু দেই যিহেতু আমাৰ ইয়াত বহুত ডাঙৰ ডাঙৰ সাপ ওলাইছে সেয়েহে পাপাই এই ওচৰতে থকা মানে হাবিখনো চাফা কৰি দিলে আৰু যিহেতু ইয়াত ভাতকেৰেলা গছ আছিলে আৰু ইয়াত লাও গছ আছিলে সেইবিলাক চব এইডোখৰ মানে চাফা কৰি আৰু ধুনীয়াকৈ এতিয়া চাফা কৰিলে যিহেতু বহিব পৰা যায় মানে সাপ ওলাই আছে বহুত আৰু মানে ভাইটিকেইটাক পটকৈ মানে নেদেখাকৈ গুচকি পাব পাৰে ন সেয়ে ভয় আৰু এইফালে চাফা কৰি দি আছে ধুনীয়াকৈ দেখিছেনে আৰু সেইফালে গছ গছনিও নাই মানে এডোখৰত বহিব লগা হ'লেও কাম চলিব আৰু মানে বহিবলৈ এইফালে এইকেইটা দেখিছেনে টেবুলত থোৱা আছে মানে আমাৰ গছৰ ভাতকেৰেলা যিহেতু হাবি চাফা কৰিছিলে যে সেয়ে মানে প্ৰায় এইকেইটা ছিঙি আনিলে আৰু পকিয়ে গৈছিলে অলপ চলপ দেখিছে তাৰপিছত এইফালে চব দুজনী কুকুৰা বহি আছে মানে এজনী দিয়া আছিলে বেলেগ এটা টুকুৰি আৰু অঁতৰাই দিয়া যিহেতু মানে তাই পোৱালি ওলালে আৰু পোৱালি কালি ওলাইছিলে আৰু আজি চৰিব দিয়া হৈছিলে আৰু এটা পোৱালি মানে গাইব কৰাই দিলে কোনে কিহে নিলে আৰু তহঁতৰ আজিৰ পৰা গৰম বন্ধ খুলিলে কেনেকুৱা লাগিছে স্কুলটো ভাল লাগিছে নে বেয়া লাগিছে খোলাৰ কাৰণে বন্ধ দিওঁতে ভালে পাইছিল চাগে তই হয় নাই কিহৰ কাৰণে দিলে 24 টকা এনে আছে হেৰি বাবা বাৰ্থডে আছিল না হেৰি কাপ পেন্সিল তাৰপিছত লবৰ চকলেট মৰ্টন তাৰপিছত আৰু মেচিন দিছিল কোনে দিছিলে বাইদেউ নহয় হেৰি জিন্তু ৰাহৰ ঘৰ বাৰ্থডে আছিলে জিন্তু নহয় এই অভিলাষ আৰু ডাঙৰ স্কুলত গৈ আহিল তই গৈ প্ৰথম বহুত দিনৰ মূৰত মানে স্কুল কলেজ খুলিছে আৰু এইটো স্কুল গ'লে আৰু মানে কলেজত যোৱা মই একেবাৰে সোমবাৰ পাই যাম বুলি যিহেতু চুলিখিনি কাটিব লগা আছে দেখিবলৈ পুৰা দীঘল আছে দেখিবলৈ বেয়া লাগিছে চুলি কাটি মেলি এটা দেওবাৰে চুলি কাটি সোমবাৰ পৰা মানে কলেজ যাম এইকেইটা যিহে কাউৰী নিচিনা চিঞৰিছে হেই চুপচাপ খেল গৰমখনত আৰু মানে একদম বনাই আছে পাপাই লাঙি জাল দেখিছেনে ইমান ধুনীয়াকৈ গুৰিখিনি লগাইছে আৰু কেইবিলাক জাল চব কেই নম্বৰ জাল নাজানো আৰু এই জালৰ পৰা মানে মাছ চাছ খাই দিব পাৰোঁ আৰু যিহেতু পাপাই নিজে বনাই মানে কিয় নিজৰ জাল নিজে বনাই মানে এনেকৈ বেলেগক বনাই দিয়ে নকয় আৰু নিজে নিজৰ কাৰণে বনাই আৰু সেইবিলাক দেখিছে চক জাল সেইফালে ভাইটিতে চক ৰঙালাও বনাইছিলে স্কুল নিবলৈ নিনিলে আৰু ইয়াত শিলগুটি ভৰাই দিছে ইমান গধুৰ শিলগুটি ভৰাইছে নেকি বিৰাট গধুৰ চক নিনিলে গাইছে এইকেইটা চক কাজিয়া লাগি চক কিয় কাজিয়া ইমান কাজিয়া কৰিছে যদি ভাঙিব কেমখনে দেখিছে গাইছ বহুত বদমাছ যিহেতু মানে বহুত দিনৰ ভাল ব্লগ মানে ক'তো ওলাই যোৱা দিয়া নাই আৰু এইকেইদিনতে যাম বুলি আহিছোঁ মানে আমাৰ ডিব্ৰুগড় জগন্নাথ মন্দিৰ আৰু মানে বহুত ধুনীয়া এটা মানে মন্দিৰ আৰু বহুত দেখিবলৈ ঠাইখনো ধুনীয়া আৰু এইকেইদিনতে যাম ভাবিছোঁ আৰু যদি তেওঁ চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি চাই ল'ব আৰু ভিডিঅ' লাইক কৰি এটা কমেণ্ট কৰিব কাজিয়া কিহৰ এতিয়া কাজিয়া বাহ গাইছ কাজিয়া চব দিম কিয় কাজিয়া কিয় একদম কান্দিছ নি ঠিক আছে গাইছ কেম খেলিবলৈ কাজিয়া কৰিছে চাওঁ এটা মৌ মাৰি চাওঁ কি হ'ল দিম বদমাছ এতিয়া কেম খেলিব নেৰে আৰু কাজিয়া কৰিব নেৰে আকৌ মিলিবলৈ নেৰে একদম বিৰাট অশান্তি এইকেইটা বদমাছ এইকেইটা এইফালে আমাৰ ধুনু আহিছে ক'ৰ আহিছে গৰমত ক'ৰ আহিলি গৰমত ক'ৰ আহিলি মোবাইল চাই গৰমত ক'ৰ আহিলি এইটোচোন দেখিছে গৰমত ধুদুৱা মাৰি আছে বহুত গৰম সেয়েহে মই আহিলোঁ বৰমাহঁতৰ ঘৰলৈ বুলি আৰু ইয়াতে মানে ছাঁ পৰি থাকে ধুনীয়া সেয়ে ইয়াতে বহোঁ বুলি আৰু ইমান গৰমত গাইছ নোৱাৰি আৰু দেই
এইফালে চাওকচোন বা তামাম ৰ'দ পৰি আছে গাইছ এনেকুৱা মানুহ কেনেকৈ থাকিব মানুহ চাওকচোন এইফালে ছাগলীজনী চব গৰমত বা কেনেকৈ কবিছে গাইছ ছাগলী যদি এনেকুৱা মানুহে যদি ইমান গৰমত ছাগলী কেনেকুৱা হ'ব বাৰু ন এইফালে বাপ বেটা কৈ আছে চব পূৰা এইটো ক'ৰপৰা আহি গ'ল জলহস্তি হয় জলহস্তি ইমান গৰম আৰু ইয়াৰ কি গতি আছে চব ইমান শকত মানুহৰ আমাৰ যে ক্ষীণৰ যদি এনেকুৱা হৈ যায় শকতটো কি হ'ব চক গৰমত বা সেইবিলাক চিখৰ খাই মেলি পিকাই পিকাই চাব দেই অৱস্থা কি কৰিছে যদি এয়া চক এখন বৰবাদ কৰি দিছে দেই এই চক ৰঙা ৰঙা চব চিখৰ পিক দেখিছেনে আমাৰ ধুনুৱে কাটিছে তামোল দেখাই দে তামোলটো খাই পাণ কটা পাণ এতিয়া খাম আমি গৰমত তামোল আমাৰ ক্ষীণ মানুহৰ পৰা বহুত গৰম হ'লেও মানে অভাৰ গৰম লাগে তহঁতৰ শকত মানুহ কেনেকুৱা লাগিছে ভেকুলী তাত তাৰমানে ভেকুলী সেই দুশ্মনটো কৰ দেই তই যে ভেকুলী বিয়া কলি বৰষুণ নিদিয়ে এইটো ভেকুলী কেনে প্ৰব্লেম আকৌ ভেকুলীৰ কাৰণে বৰষুণ দিয়ে বুলি এইটো কোনে কয় দিমাগ নাইকিয়া ভেকুলীয়ে চিৰিলে বুলি বৰষুণ দিলে কেলৈ মাৰিব ভেকুলী জীৱ হত্যা মহাপাপ আমাৰ এতিয়া চেনেল সাবস্ক্ৰাইব লাইক সব কৰি দিব হা আমাৰ চুলিকাটা দেখাই দে চুলি চাব লাগে এক সাজিছে না চুলিখিনি গাইছ কমেণ্ট কৰি জনাব দেখাই দে দেখাই চাব ক'ব নক'ব এনেকুৱা সাজিছে জানে আকৌ মোৰ ফালে মোৰ কাৰণে এইটো নাই চলা চুলিখিনি আপোনালোকে ক'ব তো গাইছ আজ কা মৌচম দেখো কিतना सुंदर है वाह मजा लव यू ভিউ এটা চিকৰ খতম হ'লে এটা চিকৰ আকৌ ল'লে বোৱা খাবলৈ দিনটো যিহে খায় এটা পেটতে এখন খিৰগুটি বনি আছে পেটটো দিনত বেছি নহয় এনেকুৱা ছটা যায় ছটা 20 টকীয়া ছটা এটা পেটত একদম খিলগুটি বনি আছে আৰু একোৱে নাই নেকি ছটা চিকৰ ইয়াৰ পৰা নাযায় আকৌ দিয়ে গাইছি যায় এবাৰ খুজি 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 ছটা বেছি যায় গৈ নেকি খুজি খুজি খায় কি কৈ দে আকৌ কি কম কৈছিলি চিকৰ খাবে নে গাইছ চিখৰ খায় ধোঁৱা ওলাই আছে দেখিছে বা দেখা দে বডি বডি ভালছে দেখা দে বডি এই লদিয়া দে ঐ হাত ভাঙি যাব বে বডি দেখা দে বা দেখা দে বডি এবাৰ কি হ'ব জিম গৈ পাইছে নাই দিলৰ কিবা কৈছে কি হ'ল ভাই এইটো আহন চল এইটো হাৱন চল তই গাইছি কিবা এটা কৈছিলা মানে এইটো ডিলিট কৰিব লগা ৰেকৰ্ডটো থ'ব নোৱাৰি সেইটো কাৰণে স্ক্ৰিপ্টটো দিব নোৱাৰি তুমি ভাল পোৱা ইউটিউবাৰজনৰ নাম কোৱা মিষ্টাৰ ৰাজা তই তই জানো ক নক ভাল পোৱা ইউটিউবাৰজনৰ নাম ক জলদি ই কৰিলে মিষ্টাৰ ৰাজাকে ভাল পাম বোলে মিষ্টাৰ ৰাজা একদম ডাঙৰ ফেন আৰু পাৰিলে ভিডিঅ'টো মিষ্টাৰ ৰাজালৈ যে কোনোবাই চিনি পায় নাম্বাৰ চাম্বাৰ আছে শ্বেয়াৰ কৰি দিবচোন দেই এই ক্লিপটো মিষ্টাৰ ৰাজা ফেন হয় বোলে বহি আছোঁ আমি চকীটো গৈ পেলাই বহিছে তুলি আৰু ই বহি আছে আৰু এইফালে আহি গ'ল উৎপল এই ভাই খবৰ কেনেকুৱা বেয়া গৰমত বা গৰম মজা লাগিছে ৰাস্তাৰ ৰ'দত যে আহিব পাৰিলি দেই আৰু এইটো চব ঘাম চব আৰু পুৰা গৰমত চব মানে সিজি গৈছে আৰু কাৰেণ্টটো নাই তই গাইছ গৰম দিয়ে তই আমাৰ গাঁৱত কি কৰে কাৰেণ্টটো কাটি থৈ দিয়ে প্ৰেছাৰ হৈ গৈছে নেকি কেলা মৰি থাকিম আৰু বেছি নাই ভাই সকামখন খাব পাম ভালে হ'ব ন আহি গ'ল উত্তম ভাই আৰু আমাৰ 10 লগৰ ভিতৰত দাড়ি থকা বেছি চাওঁ দে দেখা দে মুখখন এবাৰ
আৰু ইয়াও আছে অলপ চলপ আৰু মানে চুচি থোৱা আছে কিন্তু ইয়াৰ ভিতৰত দাড়ি নাই মোৰ ভাগৰ চব দাড়ি নাই আৰু ইয়াৰ চব দাড়ি পুৰা নদী যাবি নেকি ভাই নদী যাবি অঁ বল খেল মানে নদীৰ মাছ চাছ ধৰিব যাবি নেকি বুলি ই মাছ ধৰিব পুৰা জানে ন আমি নাজানো শিকাই দিবি ভাই মাছ চাছ ধৰি পেলাই আমাকো হাউন চক কিন্তু ইনচাল নকৰে নহয় মাছ ধৰাটো ভাল কামে ঘৰত খাব পাৰি লোকেল মাছ ন তেনেকৈ গৰমে আমি বহুত দেৰি বহিলোঁ আৰু এটি তিনিটা বহিছে তিনিটা 1 2 3 আৰু এইফালে তিনিটা বহিছে পাৰ্টনাৰ চব তিনিটা পাৰ্টনাৰ এইফালে একদম ভাগ কৰি দিয়া হৈছে আৰু এইফালে গৰমত চবৰ মানে একদম অৱস্থা বেয়া আৰু আপোনালোকৰ অৱস্থা কেনেকুৱা হৈছে একদম কমেণ্ট কৰি যাব দেই দেখিছেনে একদম ঠাণ্ডা চব মানে ঠাণ্ডা হৈ গৈছে গৰম কিন্তু গাইজ সূৰ্য দেৱতাই কি কৰিব ধৰিব পৰা নাই সেই মুখখন জগীয়া কিবা দেখা দিয়ক চবকা গৰম এচা হি হোতা হে গাইজ ৰ'দ কমিব বুলি চাওঁতে ৰ'দটো বেছি বাঢ়ি আহিছে আৰু মানে গৰম চৈ পেলাই এইডোখৰ পৰা অলপ এইডোখৰতে চাওঁ কিন্তু চব ৰ'দ ৰাস্তা চক যিহে ৰ'দ গাইজ বা মৰি যাবলৈ মানুহ বে গৰম পানীত অকণ কমে গৰম দিয়ে বা যিটো তাপ দিছে এইকেইটা চৰাই মাছ চক কি মজা আমি আহিলোঁ ঘৰলৈ আৰু এইফালে দেখিছেনে এতিয়া ওলালোঁ চাইকেল বনাবলৈ যিহেতু এই টিউটাৰকেইটা এটা লগাব লাগে তাত যিহেতু ভাইটিকেইটা পম মাৰিব লৈ গৈছিলে আৰু গৈ কিনে ফুটুৱাই আনিলে গৰমখনত আৰু এটা কাম তো যাওঁ এতিয়া মিস্ত্ৰী ওচৰত বনাই লয় কিন্তু চাই দিম এইফালে ধুনু চাইকেল লৈ গৈ আছে আগত আৰু এতিয়া ময়ো গৈ আছোঁ বাৰু তোকে চাই থাকিব ভিডিঅ'টো শেষ লওঁতে গাইজ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি বুজিছোঁ আমাৰ গাঁওখন ইমান ধুনীয়া লাগিছে দেখিবলৈ বোৱা এইফালে তুমি পূৰা পানী খাই আছে ঠাণ্ডা পানী খা গাইজ ময়ো দি থৈ আহিলোঁ গৈ চাইকেলখন বনাবলৈ আৰু এতিয়া ঘৰলৈ বুলি বিচাৰিলোঁ যিহেতু ভাই মিস্ত্ৰীজনক মানে কৈ থৈ আহিলোঁ কি কৰিব লাগে আৰু এতিয়া মই ঘৰত যাওঁ মানে বহুত গৰম আছে ভাইটিক থৈ বাবা 4টা বাজিলে গাইজ ৰ'দৰ নামে লোৱা নাই অকণমান দেখিছেনে বোৱা গাইজ এনে কৰি ময়ো আহি পালোঁ ঘৰ আৰু মানে গৰমত আৰু একদম ৰাস্তাত যিহেতু গৰমৰ ৰ'দত আহিলোঁ আৰু এইফালে বাঁহ তলতে অকণ ৰখোঁ বুলি আৰু এইফালে চাব দিয়ে মাছ চাছ ওলাই থাকে পুখুৰীটোত চিলিপে মাৰিছে ইয়াত মাছ থাকে এতিয়া নাই ওলোৱা নেকি বহুত ডাঙৰ মাছ ওলাই থাকে গাইজ সৰু মাছ খাল এইবিলাক আৰু তাৰমানে ইয়াত কি কৰিছে গাইজ মানে পাপাই এৰি দিছে যিহেতু মানে ডাঙৰলৈ খাম বুলি সেই মানে ডাঙৰ মাছ ওলাই থাকে এতিয়া বৰ্তমান ওলোৱা নাই যিহেতু গৰম যে সেই হাবি চাবি সোমাইছে চাগে তো গাইজ আমাৰ ঘৰত বুলি ক'ব গ'লে এই বাঁহ গছ যদি এই তলডোখৰ মানে একেবাৰে ঠাণ্ডা পৰি থাকে আৰু বহিবলৈও ভাল ভিতৰত একদম মানে জুই নিচিনা হৈ যায় সেয়ে মানে আমি বেছিভাগ ক'ব গ'লে এইডোখৰতে বহি থাকোঁ যেতিয়া বৰষুণ দিলে তাৰ পিছদিনাখন খালি বহিব নোৱাৰি এইবিলাক দেখিছেনে গোটেই বোকা এতিয়া ভালকৈ শুকুৱাই নাই চ' এখন গোটেই তাৰপৰা ধুনীয়াকৈ খাই মেলি থ'লে ভাল আৰু শুকাই দিলে এতিয়া গোটেইখন লেতেৰা হৈ আছে গাইজ আজি ভিডিঅ'টো বেছি দিন নকৰোঁ ইমানতে সমাপ্ত কৰিছোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু ভাল নেক্সট এদিন আকৌ লগ পাম আজি ইমানে বাবে যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব তেতিয়া মই নতুন ভিডিঅ' দিম আপোনালোকৰ কাষলৈ ন'টিফিকেশ্যন যাব ন'টিফিকেশ্যনটো ক্লিক কৰি ভিডিঅ'বোৰ চাব পাৰিব